কবিতাৰ শিৰোনাম জুবিন গাৰ্গৰ নামত, কবি নীলিম কুমাৰ। তোমাক উচ্চাৰণ কৰি প্ৰত্যেকজন অসমীয়াই উচুপি উঠিছে, ৰুমাল তিতি গৈছে প্ৰত্যেকজন অসমীয়াৰ। বুকুৰ ভিতৰত খান্দি খান্দি উলিয়াব নোৱাৰা এটা নাম জুবিন গাৰ্গ। কিয়নো তুমি জিন গৈ আছা মানুহৰ হৃদয়ত? তোমাক উচ্চাৰণ কৰি প্ৰত্যেকজন অসমীয়াই উচুপি উঠিছে। এনে কোন আছে যিয়ে তোমাৰ গানৰ গভীৰ ছাট লোৱা নাই জিৰণি? এনে কোন আছে যাৰ কণ্ঠত গুণগুণাই উঠা নাই তুমি? এনে কোন আছে যিয়ে টোপনি যোৱা নাই তোমাক শুনি শুনি? এনে কোন আছে তোমাৰ আঙুলিত ধৰি ধৰি আগবাঢ়ি নহা নতুন গান? কিমান সুৰেৰে বাজি থকা তুমি এখন উত্তাল গীটাৰ। তোমাৰ গীটাৰলৈ হুৰমুৰকৈ আহে সুৰবোৰ। তোমাৰ গীটাৰলৈ চুচুক চামাককৈ আহে সুৰবোৰ। তোমাৰ গীটাৰত বাজি বাজি কান্দি উঠিব খোজে সুৰবোৰ। তোমাৰ গীটাৰত বাজি বাজি নাচি উঠিব খোজে সুৰবোৰ। তোমাক উচ্চাৰণ কৰি প্ৰত্যেকজন অসমীয়াই উচুপি উঠিছে, ৰুমাল তিতি গৈছে প্ৰত্যেকজন অসমীয়াৰ। কোনো পধ্যে তোমাক আমি চিতাভস্ম হৈ উৰি যাবলৈ নিদিওঁ, বৰং তুমি এটি গানৰ সৰোবৰ হৈ আমাৰ হৃদয়ত শীতল হৈ থাকিবা আৰু সোঁৱৰাই থাকিবা গান আৰু মানুহ আৰু গান। এদিন তুমি গাবা বুলি মই লিখিছিলোঁ এটি গান। চকুৰ লোটকেৰে কোনে মোক তিয়াব, আছেনে কোনোবা হিয়া? আজি দেখিছোঁ চকুৰ লোটকেৰে তিতি গৈছে গোটেই অসমীয়া।